ভিডিঅ'ত মোৰ চকুবিলাক সৰু সৰু চাই মানে নাভাবিবা যে মই মাল খাই পেলাই লৈ আছোঁ। হে হোৱাটছআপ গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ কি খবৰ তোমালোক? আশা কৰোঁ সকলোৱে ভালে আছোঁ, মই ভালে আছোঁ। আৰু গাইছ ৰাতিপুৱা মোৰ চোৱা, মোৰ লগত আছে মোৰ 392 আৰু মই, আৰু মোৰ চাৰিওফালে চোৱা বাহ। আৰু মই এইটোৰ বিষয়ে মানে মই এটাই ক'ব বিচাৰিছোঁ, তোমালোকে যোনে যোনে ৰিলেশ্যনশ্বিপত আছা, এদিন বাটো মানে পাবা, সেইটো কাৰণে তোমালোকে ৰাতিপুৱা বাটো দেখাই দিছোঁ। আৰু আজি ৰাতিপুৱা মানে সদায় ৰাতিপুৱা উঠোঁ, কিন্তু আজি ৰাতিপুৱা মানে ভিডিঅ' কৰি আছোঁ। চ' তোমালোকক দেখাই দিম কিয় ভিডিঅ'টো কৰি আছোঁ, তোমালোকে আগলৈ চাই থাকা। চ' লেটছ ষ্টাৰ্ট দিছ ভিডিঅ'। আৰু লগৰ এটাক মাতিছিলোঁ যে মানে ৰাতিপুৱা অলপ ভিডিঅ' কৰিবলৈ যাম, কিন্তু নাই, সি নাই হা। এইটোৰ পৰা কি বুজিলা? কাৰো কাৰণে কেতিয়াও ৰখি নাথাকিবা। আজি যদি মানে ইয়াৰ আশাত মই ৰখি থাকিলোঁ হয়, মোৰ ভিডিঅ' বনোৱা নহ'লে হয়, মই দিব নোৱাৰিলোঁ, তোমালোকে চাব নোৱাৰিলা হয়। সেইটো কাৰণে কাৰো কাৰণে ৰখি নাথাকিবা। যেতিয়া আছা অকলে আছা, একদম বিন্দাছ গুচি যোৱা। সেইটো কাৰণে ওলাই আহিছোঁ। আৰু ইমান ৰাতিপুৱা ক'ত গৈ আছোঁ তোমালোকে ভাবিছা? পাগলটোৰ নিচিনা বকি আছে, তোমালোকক আগত দেখাই আছোঁ না। আৰু মানে যোনবিলাক ৰাতিপুৱা একদম 10টা-11টালৈকে যে শুই থাকে, মই সিহঁতক কৈছোঁ তোতে অলপ ৰাতিপুৱা উঠিবি। ৰাতিপুৱা উঠি পেলাই যোনটো মানে মৰ্ণিঙৰ ভাৱ, ৰাতিপুৱাৰ যোনটো ঠাণ্ডা বতাহ, এইটো গাত লগাবি চাচোন, কিমান ধুনীয়া, একদম নেচাৰেল হা। ৰাতি 11টা-12টালৈকে মোবাইল টিপি 10টালৈকে শুই থাকিবি, ৰাতিপুৱা অলপ উঠিবিচোন। ইমান ৰাতিলৈকে কিয়, মানে ইমান ৰাতিপুৱালৈকে কিয় শুই থাকিব লাগে? তোতে জল্দি উঠিব লাগে না। হা চাচোন, মানুহ কিমান ধুনীয়াকৈ মৰ্ণিং ৱাক কৰি আছে, চালে 11টা-12টালৈকে শুই থাকিবি। আৰু মানুহবিলাকে মোক ৰাতিপুৱা এনেকৈ ঘূৰি চাইছে জীৱনৰ প্ৰথমবাৰৰ মানে কোনোবা মানুহে কিজানি মানুহকে এনেকৈ চাইছে, মানে নাজানো কিয় মানে এনেকৈ চাইছে। মানে মোৰ কাৰোৰ পৰা ঘণ্টা খাতিৰ নাই, মানে যি আছে যি নাই মই একদম লগে শ্বেয়াৰ কৰি যাম। এইবিলাক মই খাতিৰ নকৰোঁ, জানাই নহয়। মংকি তো গাইছ, কামটোটা মেইন পইণ্ট মানে তোমালোকে ভাবি আছে পাগলৰ নিচিনা ৰাতিপুৱা বকি পেলাই মানে ই ক'ত গৈ আছে। তো গাইছ, মই গৈ আছোঁ আজি আমাৰ তেজপুৰত থকা ধুনীয়া গণেশ ঘাটখন তোমালোকক দেখাম। মানে তোমালোকে চবেইটো চাইছা, কিন্তু মই আকৌ দেখাম, আকৌ চাব লাগিব। আৰু ভাল লাগিলেও লাইক কৰিব লাগিব, ভাল নালাগিলেও লাইক কৰিব লাগিব। আৰু মই নাজানো মানুহবিলাকে মোক এনেকৈ ঘূৰি কিয় চাই আছে গাইছ। আৰু মই বেচাইতে চোৱা ইমান মাংকি নাই বোলা, আৰু অলপ আৰু আমাৰ তেজপুৰৰ ভিউটো চোৱা না। এইখিনি ডালখিনি এতিয়া কাটি দিছে, নহ'লে আগত পূৰা গ্ৰীণ। আমাৰ তেজপুৰৰ নিচিনা চাফা চিটি আছে জানো গাইছ? কমেণ্ট কৰা হা। আৰু এইটো চোৱা নাই, এইটো বা আমাৰ তেজপুৰত মানে এই বস্তুটো থকাৰ মানে বেলেগ মানে এটা ধুনীয়া লুক চাই। বাট মই এইটোৰ বস্তুটোৰ মানে মিনিং কি মই আজিলৈকে গম নাপালোঁ দেই। জাষ্ট এটা আহিছোঁ, ফটো চটো উঠাইছোঁ, বাকী এনেই গম নাপাওঁ। কোনে জানা কমেণ্ট কৰিবাচোন। আৰু এইপিনে চোৱা পূৰা গ্ৰীণ। আৰু নাজানো, মই কৈছোঁৱে তোমালোকক আগতেই। এই আমাৰ ধুনীয়া গণেশ ঘাটৰ গেটখন। আৰু ইয়াত এই কাৰণে ভইচ অভাৰ কৰিলোঁ যে ইয়াত কেইটামান মানে ছোৱালী ৰখি আছিল ওচৰতে, মানে লাজ লাগে এইটোৰ কাৰণে আৰু বুজি পোৱা। আৰু গাইছ, এয়া এতিয়া বৰ্তমান মানে পূৰা এয়া গণেশ ঘাটৰ মন্দিৰৰ ভিতৰত এণ্টাৰ কৰি দিছোঁ। ইয়াত ভইচ অভাৰ এইটো কাৰণে কৰিছোঁ যে ইয়াত মানে ৰাতিপুৱা মানে আজি গণেশ পূজা আছিল। চ' মানে পূৰা মানুহে পূজা চূজা কৰি আছে না, চ' মানুহৰ ডিষ্টাৰ্ব হ'ব পাৰে, এইটো কাৰণে মই ইয়াত ভইচ অভাৰ কৰি দিছোঁ। আৰু পৰিৱেশটো চোৱা নাই, কি ধুনীয়া পৰিৱেশ, ওচৰতে ব্ৰহ্মপুত্ৰ নদী, মানে চাই পেলাই মজাই লাগি গ'ল একদম, মানে কি ক'বা। আৰু এইটো হৈছে আমাৰ তেজপুৰত থকা অগ্নিগড়টো, তোমালোকে চোৱা কিমান ধুনীয়া, পূৰা গ্ৰীণ। আৰু ইয়াত মানে আমালোকৰ নিচিনা ছিংগেল মানুহৰ কাম নাই। যোনে মানে ৰিলেশ্যনশ্বিপত আছে, মানে নিব্বা কৰা, যাৰ গাৰ্লফ্ৰেণ্ড আছে, বয়ফ্ৰেণ্ড আছে, তোমালোকে ইয়াত আহিবা। আমাৰ ইয়াত কাম নাই, জাষ্ট আমি ছিংগেল মানুহ হয় না। তো ইয়াত আমালোকৰ কাম নাই, তোমালোকক দেখাই দিছোঁ। ইয়াত আহিবা মানে যোনে ৰিলেশ্যনশ্বিপত আছে, ছিংগেলবিলাক আহি পেলাই ইয়াত লাভ নাই, চাই মৰিব লাগিব কিন্তু তোতে। আৰু আগৰখিনিতো তোমালোকে জানাই ভইচ অভাৰ কিয় কৰিছোঁ। মানে তাত ইমান মানুহ আছিল, মোৰ মানে সাহসে হোৱা নাই ক'বলৈ। মই হয় ষ্টাৰ্টিঙত কৈছিলোঁ যে আজি পূৰা য'ত মানুহ থাকক নাথাকক চব ক'ম, কিন্তু আজি মই ক'ব পৰা নাই, তাত ঢেৰ মানুহ আছিল। অ'কে, মই এইপিনে এটা ধুনীয়া বেকগ্ৰাউণ্ড আছে, তোমালোকে মোৰ বেকগ্ৰাউণ্ডটো জানা, সেইটো তোমালোকক দেখাই আছোঁ বোলা। গাইছ, এইটো চোৱা ইমান ধুনীয়া বেকগ্ৰাউণ্ড হয় না, এইটো মানে বৰ ধুনীয়া বেকগ্ৰাউণ্ড হয়। তো মানে এইটো মানে ইমান ধুনীয়া বেকগ্ৰাউণ্ড হয়, আৰু মইতো ভিডিঅ' নবনাকৈ থাকিব নোৱাৰোঁ না। আৰু যদি ভিডিঅ' তোমালোকক ইনষ্টাগ্ৰামত পাই যাবা, চ' অলপ ভিডিঅ' বনালোঁ মোৰ ধুনীয়া বেকগ্ৰাউণ্ডটোক লৈ। তাৰপাছত তোমালোকক আকৌ দেখাম, মানে য'লৈকে যোৱাটো। অ'কে, ভিডিঅ' বনালোঁ, কাৰণ ইমান ধুনীয়া বেকগ্ৰাউণ্ড থৈ মই নাই ভিডিঅ'টো বনাব লাগিব না। আৰু কোনে কয় যে অকলে ঘূৰিলে ভাল নালাগে? ঘণ্টা অকলে ঘূৰিলে ভাল নালাগে। অকলে ঘূৰাৰ নিচিনা মজাই নাচাচোন। মই একদম পূৰা বিন্দাছ ঘূৰি আছোঁ, ঘণ্টা লগৰবিলাকৰ লগত আহিলে কেলা দুনীয়া পইচা খৰচ হ'ব, সিহঁতক কেলা খোৱালে ভাল, নোখোৱালে বেয়া। হা, ঘণ্টা যোনে কয় কেলা অকলে ঘূৰিলে মানে বেয়া বুলি। চাইকেলৰ পেডেল মাৰি পোকৰৰ একদম ছাল চামৰা উঠি গৈছে, সেইকাৰণে ইয়াত অলপ বহিছোঁ। আৰু ভিডিঅ'টো কেনেকৈ লাগিল তোমালোকে জল্দি কমেণ্ট কৰি জনোৱা, আৰু এটা লাইক কৰি দিবা। আৰু যোনে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবা। আৰু কি আৰু এয়া আৰু পুৰকৰৰ একদম অৱস্থা বেয়া হৈ গৈছে, সেইটো কাৰণে ইয়াত গৈছোঁ। এইটো আমাৰ তেজপুৰত থকা ৰয়েল হাউচটো চোৱা, কিমান যে ফটো মাৰিলোঁ ইয়াত, ভাবিছা নেকি? এটাও ফটো মাৰা নাই আজিলৈকে। বাকী যিয়ে নক, একদম এণ্ডলৈকে চাইছে যে লাইক কৰিবা, ভাল হ'লেও লাইক কৰিবা, বেয়া হ'লেও লাইক কৰিবা। বাই।
ভিডিঅ'ত মোৰ চকুবিলাক সৰু সৰু চাই মানে নাভাবিবা যে মই মাল খাই পেল হৈ আছোঁ। মোৰ ভিডিঅ'ত হওক লাগিলে ফটোতে মোৰ চকুবিলাক মানে সৰু সৰু হৈয়ে যায়, নহ'লে পাছত আকৌ গম পাব ৰাতিপুৱা ইকেলা মাল খাই ভাং খাই পেলে হৈ আছে নেকি, এইবিলাক নাভাবিবা দেই।